এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5টাকৈ আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চেষ্টা কৰা ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বছৰি 6,000কৈ টকা PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে। বন্ধুসকল, PM কিষাণ যোজনা আঁচনি হৈছে এনেকুৱা এটা আঁচনি। এই আঁচনিটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা অভিলেখী আঁচনি। আৰু এই আঁচনিটোৰ জৰিয়তে কৃষকসকলে বছৰি 6,000কৈ টকা DBT যোগে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হয়। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰা নাই, তেনেহ'লে এটা ভাল খবৰ, কিয়নো নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিলে বছৰি লাভ কৰিব 6,000কৈ টকা 3টা কিস্তিৰ জৰিয়তে। PM কিষাণ সন্মান নিধি যোজনা আবেদন ক'ত কৰিব, কেনেকৈ কৰিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চাওক বন্ধুসকল, PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব হ'লে পোনপ্ৰথমতে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰ সৈতে দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। তাৰ বাবে ৰেচন কাৰ্ড থাকিলেই নহ'ব, তাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ লাগিব। আপোনালোকে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছতে লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে বেংক পাছবুক আৰু মাটিৰ খাজনা ৰচিদখন। আৰু যদি আপোনালোকৰ ঘৰত এইখিনি নথিপত্ৰ আছে, তেনেহ'লে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা অনলাইনৰ জৰিয়তে CC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। আৰু আবেদন কৰাৰ পিছতে যদি যোগ্য হয়, নতুন এখন লিষ্ট প্ৰকাশ কৰিব। সেই লিষ্টখনত যদিহে আপোনালোকৰ নাম থাকে, তেনেহ'লে বছৰি লাভ কৰিব 6,000কৈ টকা PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে। গতিকে বন্ধুসকল, আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক PM কিষাণ সন্মান নিধি যোজনা। আৰু আবেদন কৰাৰ পিছতে লাভ কৰিব 6,000কৈ টকা। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এতিয়াৰে পৰা 18,000কৈ টকা। অৰ্থাৎ বন্ধুসকল, যদি আপোনালোকে 18,000 টকা লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব চৰকাৰী টয়লেট ৰূপে 18,000কৈ টকা। আৰু এটা কিস্তিৰ জৰিয়তে চৰকাৰে দিব 9,000কৈ টকা। অৰ্থাৎ ইতিমধ্যে যিসকলে চৰকাৰী টয়লেট আবেদন কৰিছিলে, তেওঁলোকে কিন্তু লাভ কৰিলে 9,000কৈ টকা প্ৰথম কিস্তি, আৰু দ্বিতীয় কিস্তি ৰূপে লাভ কৰিব 9,000কৈ টকা নিজৰ বেংক একাউণ্টত। তাৰ বাবে আপোনালোকে স্বচ্ছ ভাৰত মিছন অৰ্থাৎ চৰকাৰী টয়লেট আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকে অনলাইনৰ মাধ্যমত অতি সহজতে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিব হ'লে CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আবেদন কৰিব হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চাওক বন্ধুসকল, অকল ৰেচন কাৰ্ড থাকিলে আবেদন কৰিব নোৱাৰিব। ৰেচন কাৰ্ড লাগিব, লগতে পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংক পাছবুক, মোবাইল নম্বৰ আৰু ফটো। যদি আপোনালোকৰ এই 5বিধকৈ নথিপত্ৰ আছে, তেনেহ'লে চৰকাৰী টয়লেট ৰূপে লাভ কৰিব এতিয়াৰে পৰা 18,000কৈ টকা 2টা কিস্তিৰ জৰিয়তে। গতিকে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেট আবেদন কৰা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক আৰু 18,000কৈ টকা স্বচ্ছ ভাৰত মিছন অৰ্থাৎ চৰকাৰী টয়লেট ৰূপে লাভ কৰক। আৰু এই আঁচনিটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা অভিলেখী আঁচনি। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। অৰ্থাৎ চৰকাৰী ঘৰ। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত আপোনালোকৰ নাম অহা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ কোটি কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যত নতুনকৈ 15 লাখ অতিৰিক্ত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। যিসকলে পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই বা জিঅ' টেকিংটো হোৱা নাছিলে, তাৰ বাবে তেওঁলোকে হয়তো চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে। যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰে, তেনেহ'লে লাভ কৰিব কিন্তু চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰ আবেদন কৰিব হ'লে অকল ৰেচন কাৰ্ডে নহয়, তাৰ উপৰিও বেংক একাউণ্ট, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। আৰু আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, যিহেতু এই টকাসমূহ DBT যোগে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব চৰকাৰে। গতিকে যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে, অনলাইনৰ মাধ্যমত
প্ৰথমতো আবেদন কৰিব পাৰিব। অতি শীঘ্ৰেই চৰকাৰে পৰ্টেল মুকলি কৰিব। এতিয়া বৰ্তমান পৰ্টেলটো অফ হৈ আছে। অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে, বা অফলাইনৰ মাধ্যমত কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া ৱাৰ্ড মেম্বাৰৰ জৰিয়তে কিন্তু চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কাৰণ ৰাজ্যত নতুনকৈ 15 লাখ পৰিয়ালে চৰকাৰী ঘৰ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও অভিলাষী আঁচনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ডত নাম থাকিলে। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে, অৰ্থাৎ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এতিয়াৰ পৰা অতি কম দামতে বিনামূলীয়াকৈ লাভ কৰিব গেছ চিলিণ্ডাৰ। বন্ধুসকল, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ জৰিয়তে যদি আপোনালোকে এতিয়ালৈকে গেছ চিলিণ্ডাৰ লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে নতুনকৈ কিন্তু চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব। লগতে বজাৰৰ দৰতকৈ অতি কম মূল্যতে ক্ৰয় কৰিব পাৰিব আপোনালোকে গেছ চিলিণ্ডাৰ। আৰু নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন ক'ত কৰিব, কেনেকৈ কৰিব, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, যদি আপোনালোকে ASP ভাৰত বা ইন্ধন গেছ এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ য'ত ওচৰ চুবুৰীয়া ব্ৰাঞ্চ আছে, ASP হ'লে ASP ব্ৰাঞ্চলৈ যাব, গৈ আপোনালোকৰ নথিপত্ৰখিনি লগত লৈ যাব। যেনেকৈ ৰেচন কাৰ্ড ল'ব লাগিব, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংক পাছবুক, লগতে ফটো, মোবাইল নম্বৰ। আৰু এই সবিশেষ ডকুমেণ্ট যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে পলম নকৰি আপোনালোকে অতি শীঘ্ৰেই গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰক আৰু গেছ চিলিণ্ডাৰ লাভ কৰক। আৰু যিসকল যোগ্য মহিলা হ'ব বা যিসকল যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকে কিন্তু চিলিণ্ডাৰ লাভ কৰিব। আৰু চিলিণ্ডাৰ লাভ কৰাৰ পিছত যেতিয়া আপোনালোকে ৰিফিল কৰিব, অৰ্থাৎ যেতিয়া নতুনকৈ গেছ চিলিণ্ডাৰটো ক্ৰয় কৰিব, যেতিয়া শেষ হোৱাৰ পিছত, তেতিয়া কিন্তু আপোনালোকে বজাৰৰ দৰতকৈ, অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যতে লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ আঁচনি। যদি আপোনালোকে গেছ চিলিণ্ডাৰ এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক, কিয়নো এইটো হৈছে এটা কেন্দ্ৰীয় চৰকাৰৰ এটা অভিলাষী আঁচনি। মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ এই আঁচনিটো কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে, অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহায়ত এই আঁচনিটো আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে আবেদন কৰক। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, বা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে আবেদন কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মাহিলী 3,000কৈ টকা। বন্ধুসকল, পূৰ্বতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিছিলে মাত্ৰ 1,250 টকা, কিন্তু এতিয়াৰ পৰা মহিলাসকলে লাভ কৰিব পৰ্যায়ক্ৰমে 3,000কৈ টকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজ্যত অতিৰিক্ত 15 লাখ পৰিয়ালক অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে নতুনকৈ বিজ্ঞাপন মুকলি কৰিব, অৰ্থাৎ নতুনকৈ ফৰ্ম বিতৰণ কৰিব। যিসকল যোগ্য হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে এটা গল্ডেন চান্স, অৰ্থাৎ নতুনকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে লাভ কৰিব মাহিলী 3,000কৈ টকা। আৰু তাৰ বাবে নতুনকৈ চৰকাৰে ফৰ্ম বিতৰণ কৰিব। যেতিয়াই ফৰ্মখন বিতৰণ কৰে মই লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে শুদ্ধকৈ আপোনালোকে সবিশেষ তথ্য বা আপডেটখিনি পাই থাকিব। লগতে বন্ধুসকল, অকল ৰেচন কাৰ্ড থাকিলেও নহ'ব, তাৰ উপৰিও লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ। ৰেচন কাৰ্ড লাগিব, ফটো, মোবাইল নম্বৰ, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ভোটাৰ ID কাৰ্ড। আৰু যদি আপোনালোকৰ ঘৰত এই সবিশেষ ডকুমেণ্টছখিনি আছে তেনেহ'লে আপোনালোকে এই নথিপত্ৰখিনি অতি শীঘ্ৰে সাজু কৰি ৰাখক, কিয়নো চৰকাৰে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ফৰ্মখন বিতৰণ কৰিব। আৰু বিতৰণ কৰাৰ লগালগ যদি আপুনি যোগ্য হয় তেনেহ'লে কিন্তু নিশ্চয় অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অফলাইন যোগে আবেদন কৰিব লাগিব, আপোনালোকে ৱাৰ্ড মেম্বাৰৰ যোগেদি আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছতে প্ৰতি মাহে আপোনালোকৰ বেংক একাউণ্টত DBT যোগে লাভ কৰিব 3,000কৈ টকা। যদি চৰকাৰে 3,000 টকা দিয়ে 3,000 টকা লাভ কৰিব, বা 2,500 2,000 টকা দিয়ে তেনেহ'লে 2,500 বা 2,000 টকা লাভ কৰিব প্ৰতি মাহৰ 10 তাৰিখে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এইটো এটা ডাঙৰ আঁচনি আছিলে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই 5টাকৈ আঁচনিৰ বিষয়ে জানিব পাৰে, লগতে ইয়াৰ লাভালাভসমূহ ল'ব পাৰে। আৰু যদি এই আঁচনিকেইটাৰ বিষয়ে কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।
গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।